বন্ধু বান্ধৱীসকল লিপিকাৰ আখৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ সন্মুখলৈ এখন টেঙাৰ আঞ্জা ৰেচিপি লৈ আহিছোঁ, যিখন আচলতে কম উপকৰণে অতি সহজভাৱে ঘৰতে বনাব পাৰি। সেয়েহে ভাবিলোঁ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ, যিহেতু আমাৰ অসমীয়া মানুহৰ টেঙাৰ আঞ্জাৰ প্ৰতি এটা বিশেষ দুৰ্বলতা আছে নহয় জানো। সেয়ে ভাবিলোঁ ৰেচিপিটো আপোনালোকেও চাওক, মইনো কেনেকৈ বনালোঁ টেঙাৰ আঞ্জাখন, আৰু লগতে আপোনালোকে বনাই খাই মোক কমেণ্ট কৰি জনাওক যে কেনেকুৱা পালে। লগতে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মই আজি বনাইছোঁ মগু দালি বৰ দিয়া টেঙা আঞ্জা। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ মই ভিডিঅ'টোৰ শেষত আজিও আগবঢ়াম এটা সৰু বিউটি টিপছ। গতিকে আমি আহকচোন চাওঁ কেনেকৈ মই ৰেচিপিটো বনালোঁ। বৰ দিয়া টেঙা আঞ্জা বনাবৰ কাৰণে আমাক প্ৰথমতে লাগিব দালি। মই মগু দালি লৈছোঁ, ফলা মগু। মই 2 ঘণ্টা দালিখিনি তিয়াই ৰাখিছোঁ। 2টা আলু লৈছোঁ, আলুখিনি মই বইল কৰি লৈছোঁ। আৰু লগতে মই ½ টিস্পুন সৰিয়হ লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ, আৰু এটা কলি ঔটেঙা লৈছোঁ। ঔটেঙাৰ বতৰ কাৰণে মই ইয়াত ঔটেঙা ল'লোঁ। এতিয়া আমি কেৰাহীখন গৰম হ'বলৈ দিলোঁ, আৰু যিখিনি আমি দালি তিয়াই ৰাখিছিলোঁ সেই দালিখিনি আমি এয়া পেষ্ট বনাই লৈছোঁ। ফাইন পেষ্ট বনোৱা নাই, এইখিনি দৰদৰা পেষ্ট বনাই লৈছোঁ। ফাইন পেষ্ট বনাই ল'ব নালাগে। ইয়াত মই অকণমান নিমখ আৰু অলপমান হালধি মিক্স কৰি লৈছোঁ। ইয়াত মই পিঁয়াজ বা জলকীয়া ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে পিঁয়াজ বা জলকীয়া ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই নাই কৰা, এনেকৈ ৰাখিছোঁ। মোৰ কেৰাহীখন গৰম হৈ গ'ল। মই এবাৰ ইয়াত ভাজিবৰ কাৰণে মিঠাতেল দিলোঁ। আচলতে আপোনালোকে তেল ভাজিবৰ কাৰণে যিকোনো তেলেই ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু মিঠাতেলত বনাওঁ সেইকাৰণে মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিলোঁ এইখিনি, আৰু এটা এটাকৈ মই বৰখিনি ভাজি ল'ম তেলখিনি গৰম হোৱাৰ পিছত। এইখন আঞ্জা আচলতে গৰম দিনত খুবেই ভাল লগা হয় খাবলৈ। মোৰ ঘৰত এইখন আঞ্জা মই প্ৰায় ৰান্ধোঁ, সেয়ে ভাবিলোঁ আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ মোৰ ৰেচিপিটো। মোৰ তেলখিনি ইতিমধ্যে গৰম হৈ গৈছে। এতিয়া মই বৰকেইটা মই ভাজি ল'ম। এটা এটাকৈ মই বৰকেইটা ভাজি লৈছোঁ, গোটেইকেইটা বৰকেইটা ভাজোঁতে আপোনালোকে লক্ষ্য কৰিব যাতে বৰকেইটা অলপমান ৰঙচুৱাকৈ ভাজে। ৰঙচুৱাকৈ ভাজিলে বৰকেইটা খাবলৈ ভাল হয়। দেখিছেনে কিমান ধুনীয়া ৰং হৈছে বৰকেইটাৰ। ইয়াত যে মই মগু দালি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে আচলতে এইখন আঞ্জা বনাবৰ কাৰণে যিকোনো দালিয়ে ব্যৱহাৰ কৰিব পাৰে। মচুৰ দালি হওক বা যিকোনো দালি যিটো আপোনালোকে ভাল পায় সেইটো দালিয়ে ব্যৱহাৰ কৰিব পাৰে। আৰু একেবাৰে যদি দালি নাই তেতিয়াহ'লে বেচনো ব্যৱহাৰ কৰিব পাৰে। আঞ্জাখন আপোনালোকৰ তেনেকৈও ভাল হ'ব। মই 2টা ছাইডে ৰঙচুৱাকৈ ভাজি লৈছোঁ এইখিনি। ইতিমধ্যে মোৰ বৰাকেইটা মোৰ হৈ গৈছে। বৰাকেইটা মই এতিয়া কাঢ়ি ৰাখিম। এনেকৈ মই গোটেইকেইটা বৰাই ভাজি লৈছোঁ। এতিয়া মই কেৰাহীখনত আৰু অলপমান মিঠাতেল দিছোঁ। বেছি দিয়া নাই, অলপ কমকৈ দিছোঁ। ইয়াত মই শুকান জলকীয়া 2টা দি দিম। ইয়াত মই পিঁয়াজ ব্যৱহাৰ কৰা নাই, অকল শুকান জলকীয়া আৰু সৰিয়হ। এই সৰিয়হ 1 চামুচ দি মই ঢাকনিখন লগাই দিলোঁ, কাৰণ সৰিয়হ সদায় ফুটি আহে। সেইকাৰণে ঢাকনিখন পাৰিলে লগাই দিব লাগে, নহ'লে মুখে চুখে পৰিব পাৰে। এয়া মোৰ হৈ গ'ল। যেতিয়া শুকান জলকীয়া কোনো চব্জিত ব্যৱহাৰ কৰা যায়, জলকীয়াখিনি অলপ ভালকৈ ভাজিব লাগে, গোন্ধটো ভাল হয়। মই বইল কৰি যিখিনি আলু ৰাখিছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ। সেইখিনি মই অলপমান হাতেদি মাখি লৈছোঁ, একেবাৰে পিটিকা কৰি লোৱা নাই, কিন্তু অলপমান ভাঙি লৈছোঁ আলুখিনি। এতিয়া এইখিনি মই ভালকৈ ভাজি ল'ম। যিহেতু এইখিনি টেঙা আঞ্জা হয় সেইকাৰণে ইয়াত আদা নহৰু বা তেনেকুৱা জিৰা ধনিয়া একোৱেই নালাগে। একেবাৰে চিম্পুল হয়, গৰমত খাবলৈ ভাল লগা হয়। সাধাৰণতে সকলোৱে এইখন আঞ্জা বনাব পাৰে। মই হালধি দিলোঁ, আৰু সোৱাদমতে মই ইয়াত নিমখ দিম। আপোনালোকে ইয়াত অলপমান ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই দিয়া নাই যিহেতু মই জলকীয়া দিছোঁৱেই। আপোনালোকে যেতিয়া পানী দিব তেতিয়া মন কৰিব যাতে পানী অলপ সৰহকৈ দিয়ে, কাৰণ
যেতিয়া আমি বৰাকেইটা ইয়াত দি দিম তেতিয়া বৰাকেইটা পানীখিনি শুহি ল'ব। যদি কমকৈ দিয়ে তেতিয়াহ'লে জোল নাথাকিবগৈ। সেইকাৰণে পৰাপক্ষত পানীটো অলপ সৰহকৈ দিব। মই পানী আৰু ঔটেঙা একেলগে দি উতলিবলৈ দিম। এইখিনি মোৰ উতল আহি গৈছে, চাওকচোন ৰংটো কিমান ধুনীয়া হৈছে। আচলতে ঔটেঙা বা যিকোনো টেঙা দিলে আঞ্জাৰ ৰংটো খুব ভাল হয়, যিহেতু টেঙাৰ ৰসখিনি ওলায়। মই ইয়াত এতিয়া এয়া বৰাকেইটা দি দিলোঁ। এতিয়া যিহেতু কুমলীয়া ঔটেঙাৰ দিন সেইকাৰণে মই ঔটেঙা লৈছোঁ, কিন্তু আপোনালোকে ইয়াত যে ঔটেঙাই ল'ব লাগিব সেইটো কথা নহয়। আপোনালোকে নেমু টেঙা ব্যৱহাৰ কৰিব পাৰে বা থেকেৰা টেঙা বা তেতেলী টেঙাও ব্যৱহাৰ কৰিব পাৰে, কাৰণ আপোনালোকে যি টেঙা ব্যৱহাৰ কৰিব তাৰে ফ্লেভাৰটো আহিব। গতিকে যিকোনো টেঙাতে আপোনাৰ আঞ্জাখন সোৱাদ লগাই হ'ব। মই ঔটেঙাকেইডোখৰ কুমলীয়া আছিল, মই অলপমান হাতাই দি ভাঙি ল'ম ঔটেঙাকেইডোখৰ। তেনেকৈ কৰিলে আচলতে ঔটেঙাৰ ৰসখিনি ওলাই যায়, তেতিয়া আঞ্জাখন সোৱাদ লগা হয়। যিহেতু টেঙা আঞ্জা, অলপ টেঙা হ'লে ভাল লাগিব। মই এয়া মোৰ হাতাখনেদি মই ঔটেঙাকেইডোখৰ ভাঙি লৈছোঁ। কুমলীয়া আছিলে ঔটেঙাখিনি, ইমান ধুনীয়াকৈ সিজি গৈছে। মই ঔটেঙাখিনি ইয়াত দি দিলোঁ আৰু এইখিনি মই আৰু অলপ সময় উতলিবলৈ দিম, বৰাকেইটাৰ ভিতৰত যাতে সম্পূৰ্ণ ৰসখিনি সোমাই যায়। মোৰ ভাগৰ ইতিমধ্যে এয়া মোৰ উতলিবলৈ দিলোঁ, প্ৰায় হৈ গৈছে। এইটো ষ্টেজত আপোনালোকে যদি কেঁচা ধনিয়া পাত পায় কেঁচা ধনিয়া পাত দিব পাৰে। যিহেতু এইটো ধনিয়াৰ ছিজন নহয় সেইকাৰণে মই ধনিয়া পাত দিয়া নাই। ধনিয়াৰ ছিজন যদি হয় বা আপোনালোকে যদি পায় তেতিয়াহ'লে ধনিয়া পাত দিব, গোন্ধটো খুবেই ভাল লগা হ'ব তেতিয়া। মোৰ ইতিমধ্যে আঞ্জাখন হৈ গৈছে, মই গেছটো এতিয়া অফ কৰি দিলোঁ আৰু মই এয়া ছাৰ্ভ কৰিবৰ কাৰণে উলিয়াই ল'লোঁ। আচলতে গৰমে গৰমে ভাতৰ লগত খাই চাব এইখন আঞ্জা, খুব সোৱাদ লগা হয়। আৰু বনাই খাই মোক কেনেকুৱা পালে আপোনালোকে জনাবচোন। মই আশা কৰিছোঁ আপোনালোকে মই যেনেকৈ ভাল পাইছোঁ আপোনালোকে চাগে ভাল পাব। এয়া মই বাতিত উলিয়াই ল'লোঁ। কম খৰচত হোৱা এখন খুব সুস্বাদু ব্যঞ্জন হয়, বনাই চাব। বন্ধু বান্ধৱীসকল, এতিয়া আহকচোন মই আজি আমাৰ বিউটি টিপছটোলৈ যাওঁ। গৰমৰ দিনত অইলি স্কিনে বহুত সমস্যা দিয়ে, নহয়নে? মই আগতেও কৈছিলোঁ অইলি স্কিন বা অ'পেন প'ৰ্ছৰ কাৰণে আইচ কিউবটো খুবেই ভাল। এতিয়া আপোনালোকে এটা কাম কৰিব পাৰে, তিয়ঁহৰ দিন যিহেতু আৰু তিয়ঁহ স্কিনৰ কাৰণে ভাল হয়। তিয়ঁহৰ ৰস অলপমান উলিয়াই ল'ব, উলিয়াই আইচ বক্সত ভৰাই ৰাখিব। তাৰপিছত আপোনালোকে যেতিয়াই মন যায় তেতিয়াই তাৰে এক পিচ আইচ কিউব মুখত সানকচোন। গৰমৰ দিনত আপোনালোকে অইলি স্কিনৰ যিটো সমস্যা সেইটোৰ পৰা যথেষ্টখিনি সুফল পাব, যিহেতু ইয়াত আপোনালোকে তিয়ঁহ আৰু আইচ কিউব দুয়োটাৰে বেনিফিট পাব। গতিকে এইটো খুবেই সহজতে হোৱা হোম ৰেমেডি হয়। আপোনালোকে ব্যৱহাৰ কৰি চাওক, মোক জনাওক কেনেকুৱা পালে। ধন্যবাদ।